So good morning and welcome back to Blackberry Assam. তো আজি আমি নলবাৰী যাই আছো ডিম্পুদাক লগ কৰিব। আমাৰ যোৰহাটৰ পৰা মামাহঁত আহিছে ডিম্পুদাক লগ কৰিব। তো যোৰহাটৰ পৰা আহিছে তো ভিডিঅ'টো চাই থাকিব ডিম্পুদাক লগ কৰিব পাৰো না নোৱাৰো। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। So guys আমাৰ মামাই গাড়ী চলাই আছে বৰ্তমান আমাৰ নলবাৰী আহিছে যোৰহাটৰ পৰা ডিম্পুদাক চাবালে বহুত আশা কৰি পুৰা যোৰহাটৰ পৰা আহিছে। আপোনালোকে ব্লগটো চাই থাকিব ডিম্পুদাক ব্লগ কৰিব পাৰো না নোৱাৰো। মামা কিবা ক'বা? আমাৰ পিছফালে এজন মামা বহি আছে এইজন মামা। বাকি ব্লগটো চাই যদি ভাল পাই লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আমি আজি যাই আছো বৰ্তমান সুইফট ডিজায়াৰ লৈ। So guys আমি বৰ্তমান শনিৰত পালো আমি যাই আছো গাড়ীতে চাই থাকক আমি যাই আছো বৰ্তমান নলবাৰী পালি দেখুৱাই আছো বাকীখিনি তো আপোনালোকে চাই থাকিব। আমাৰ গাড়ীৰ মিউজিকটো বন্ধ হৈছে বৰ্তমান বেয়া হ'ল তাতে ভাল কৰি নলবাৰীত আহতে গান শুনিম বাৰু এতিয়া মুখেৰে মাৰি আছে ইয়াতে গান মামা মনে মনে মাৰে গান কোনো শুনা নাপাকে। গাইজ কি কম আর কথাই নাই ক'ব লাগে ডিম্পুদাক যদি লাগ পা ভাল লাগিল হয়। সিহঁতে যোৰহাটৰ পৰা আহিছে ডিম্পুদাক লগ কৰিবা। মামা গান লাগাইছি বৰ মোবাইলত কৰি উঠা সৰু পৰাই হেল মই ৰেপ কেমন ক'ব গ'লে মজা ৰুৱা বুলি নহয় বাবা জংগ বুলি কল তই চুই দিলে টকা ৰেপাৰ নহয় টপ মই। So guys আহি বহুত ভাল লাগিল মামাই পুৰা ডান্স কৰি আছে গান মাৰি আছে। নলবাৰীৰ ৰাস্তাটো ইমান বেয়া কিয়? নলবাৰীৰ ৰাস্তাটো আৰু ভাল হৈ আহিছে মামাহঁতে কৈছে যে নলবাৰীৰ ৰাস্তাটো ইমান বেয়া কিয় মামাহঁতে আৰু কৈছে বেক কেমেৰা কৰি দেখুৱাই দিয়া ৰাস্তাটো কেনেকুৱা হয়। ৰাস্তাটো বেক কেমেৰা কৰি দেখাইছো আপোনালোকক চাব। So guys নলবাৰী বৰ্তমান পালোঁ আৰু আমি অলপ আছে বাকী তো ডিম্পুদাক লগ পালে এতিয়া ভাল লাগিল হয় মনটো। ডিম্পুদাক লগ পাওঁ না নাপাওঁ বাৰু আমি তো যাই আছোঁ আমি এতিয়া ডিম্পুদাক লগ পালে ভাল লাগিল হয়। আমি মানে ফোনো কৰা নাই মেছেজো কৰা নাই তথাপিতো আৰু এনে আহিছোঁ আৰু ইমান পইচা পাতি খৰচ কৰিছোঁ লগ পালে ভাল হ'ব। বহুত পইচা খৰচ কৰি যোৰহাটৰ পৰা আহিছে মামাহঁতে তো ডিম্পুদাক লগ পালে অলপ ভাল লাগিল হয়। আজি মোৰ লগত সি নাই বৰ্তমান তাৰ অলপ অসুবিধা চলি আছে তো মই আহিলোঁ সি নাহিল নেক্সট ভিডিঅ'ত তাক দেখা পাব আজি নাই বৰ্তমান সি। চ' আগৰ ভিডিঅ'বিলাকত মৰম দিব আমাক ছাবস্ক্ৰাইবটো কৰি ল'ব ছাবস্ক্ৰাইবটো নকৰে আপোনালোকে তো ছাবস্ক্ৰাইব কৰিলে আৰু আমি নতুন ভিডিঅ' ভ্লগ বনাবৰ কাৰণে সাহস পাম তাৰ কাৰণে অলপ ভাল লাগিল হয়। চ' ভিডিঅ'টো চাই থাকিব। ফাইনেলি আহি আমি ডিম্পুদাৰ দোকানৰ সন্মুখ পালোঁ এতিয়া যাওঁ দোকানত যাই সুধোঁ ডিম্পুদাক লাগ পাওঁ নে নাপাওঁ তো চাই থাকক ভিডিঅ'টো। আমি ডিম্পুদাক দোকান এখনে মই দৰ্জাখন মাৰি লওঁ বাৰু চাই থাকিব। মামা না তো চাই থাকক ভিডিঅ'টো মামা আগে আগে যাই আছে।
এখানে ডিম্পুদার দোকান এখানে ডিম্পুরের দোকান আমি ডিম্পুরের দোকানত আহিছোঁ আমার দাদাই বহি আছে বর্তমান আমি বহুত তাৰমানে দোকানখন পাৰ হৈ গুচি গ'লো একবাৰ মই কৈছোঁ এইখিনিতে বুলি ইমান নহ'লে মোক কৈছে তই যোৰহাটৰ মানুহ কেনেকৈ গম পাবি বোলে আমি কেতিয়াই গম পাম মোক কৈছে নাই সি তো লণ্ডন গৈছে আৰু ডিম্পুদাক বোলে লগ নাপাওঁ আৰু লণ্ডন গ'ল আমি দোকানখনে অলপমান চাই ল'ম ডিম্পুদাৰ দোকানত এইখন বহুত বহুত বঢ়িয়া বঢ়িয়া বস্তু আছে হেলমেট তো আপোনালোকে আহক আৰু মোৰো দেৰি হ'ল আহোঁতে আপোনালোকে আহিব ভাল লাগিল দাদাকো লগ পাই বহুত দিনৰ মূৰত বহুত বহুত ধন্যবাদ কাৰণে আৰু আমাৰ হেলমেটৰ দোকান কৰোঁ তো হেলমেটটো সকলোৱে পিন্ধিব লাগে আৰু বাইক চলাওঁতে কাৰণ চেফটিৰ কাৰণে জানে আপোনালোকে আজিকালি কিমান এক্সিডেণ্ট হৈ থাকে তো হেলমেটটো সকলোৱে পিন্ধক সেইটোৱে আশা কৰোঁ লগতে আমাৰ দোকানখন ইমান ডাঙৰ দোকান নহয় আৰু সৰু দোকান হেলমেট আছে আৰু বাইকৰ কিবা কিবি সৰু সুৰা এক্সেচৰিজ আছে গ্লভ চভ আছে এইবিলাক আৰু ভাইটি চেনেলটো নতুনকৈ খুলিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব সকলোৱে ব্লেকবেৰী আছাম সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ দিব তো দাদাৰো চেনেল ব্লগ চাই থাকোঁ ভাল লাগে হেলমেটৰ কথা কৈ থাকে ফেচবুক পেজতো মই চাই থাকোঁ বৰ্তমান ডিম্পুদা ব্লগটো নাপামেই কিজানি নাই ডিম্পুদা বোলে লণ্ডন গ'ল তো লগ পোৱা নহ'ল আৰু বেলেগ এদিনা আহিম আৰু এই ব্লিংকটো আছে নাই So guys, finally আমি ডিম্পুদাক লাগাল নাপলো বাৰু ডিম্পুদা বোলে লণ্ডন গৈছে মই বহি আছোঁ মামা এতিয়া তোৰ ভাগিন পাছত বহা guys, finally আমি ডিম্পুদাৰ দোকানৰ পৰা আহিলোঁ মিনময়দাক লগ পালোঁ তো ভাল লাগিল তো তথাপিতো ডিম্পুদাক লাগাল পালে আৰু বহুত ভাল লাগিল হয় ডিম্পুদা নাই বৰ্তমান ডিম্পুদা বোলে লণ্ডন গৈছে তো 15 দিনমান পিছতহে ডিম্পুদাক লাগাল পাম তো 15 দিন পিছত মিনময়দাৰ নাম্বাৰটো লৈলোঁ মই 15 দিন পিছত আহিলে বাৰু ফোন কৰিম চ মামাহঁতে আমাৰ গাড়ীখন ছাৰ্ভিচিং কৰিব অলপ তো চাই দিব দেখা আছোঁ আমি এতিয়া বৰ্তমান আছোঁ গাড়ী ছাৰ্ভিচিং কৰিব আহিছোঁ আমি এতিয়া ছাৰ্ভিচিং চেণ্টাৰতে আছোঁ এয়া আমাৰ গাড়ী বৰ্তমান এইখন গাড়ীখন ওপৰত তুলি থৈ দিছে কি হৈছে চাই লওক ছাৰ্ভিচিং কৰিটো বৰ্তমান নহয় চ' গাইছ আমাৰ গাড়ী চাড়ী বৰ্তমান ঠিক হৈ গ'ল ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব আপোনালোকে ছাবস্ক্ৰাইবটো নকৰে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব তেতিয়াহ'লে বাই বাই জয় আই অসম ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই